খবৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ খুবেই ধুনীয়া এযোৰ মেখেলা চাদৰ আপোনালোকৰ মাজলৈ। যিহেতু বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই, আজি লৈ আহিছোঁ খুব ধুনীয়া স্ক্ৰীন পেইণ্টিং কৰা মেখেলা চাদৰ এযোৰ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। এইযোৰ হৈছে স্ক্ৰীন পেইণ্টিং চাদৰ মেখেলা, খুবেই ধুনীয়া এযোৰ চাদৰ মেখেলা। যিহেতু নিজে কৰা আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম বাৰু। এইখন হৈছে চাদৰ আৰু এখন মেখেলা। চাদৰখন মই দেখুৱাই লওঁ আপোনালোকক। একেবাৰে চিম্পুল ডিজাইনৰ চাদৰ মেখেলা এযোৰ কৰা হৈছে। ধৰিব পাৰিছে মাজত একো ফুল দিয়া নাই, কিনাৰতহে দিয়া আছে। ফুলৰ কালাৰটো হৈছে হোৱাইট, ধৰিব পাৰিছে। কাপোৰযোৰ ৰংটো কেনেকুৱা লাগিছে জনাব। মিক্স পাটৰ হয় কাপোৰযোৰ, একেবাৰে চিম্পুল উকা কাপোৰ হয় আৰু এইযোৰতে স্ক্ৰীন পেইণ্টিং কৰা হৈছে। কাপোৰযোৰ এখন চাদৰখন আহল বহল চাদৰখন একেবাৰে, আৰু এইবোৰ কাপোৰ পিন্ধিবলৈও ভাল হয়, একেবাৰে পাতলা কাপোৰ। এইখন হৈছে চাদৰখন। আৰু মেখেলাখন দেখুৱাই আছোঁ। এইখন হৈছে মেখেলা। মেখেলাখনতো ওপৰলৈকে ফুল আছে। 3 লাইন ফুল দিছোঁ, 3 লাইন আছে ফুলটো আপোনালোকে ধৰিব পাৰিছে। দুইফালে একেটা ডিজাইন। এখন মেখেলা। যিহেতু কাপোৰযোৰ একেবাৰে চিম্পুল ডিজাইনত হয়, নিজে কৰা স্ক্ৰীন পেইণ্টিং হয় কাপোৰযোৰ, সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কাপোৰযোৰৰ ৰংটো আৰু ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ পিছে কাপোৰযোৰ খুবেই ভাল লাগিছে, পিন্ধিবলৈও খুবেই আৰামদায়ক, সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ভাল লাগিল, তেন্তে লাইক এটা কৰি থৈ যাব। নতুন কোনোবাই যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ তেন্তে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।